নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'ত। আজিৰ এই শুভ দিন মানে আজি আকাশখনত আজি পূৰ্ণিমা, শুদ্ধতা, শান্তি আৰু প্ৰেমৰ ৰাতি। চন্দ্ৰৰ পোহৰ যেন হৃদয়ৰ আচলত পৰি সকলো কষ্ট ধুই লৈ যায়। এই পবিত্ৰ সময়ত নিজৰ ইচ্ছাবোৰ মনৰ পৰা ব্যক্ত কৰক। ধ্যানত বহিয়ে আত্মিক শান্তি অনুভৱ কৰক আৰু প্ৰিয়জনৰ সৈতে কিছু মধুৰ সময় কটাওক। আজিৰ এই পূৰ্ণিমাই হওক জীৱনত নতুন আশাৰ আলোক আৰু মনৰ সকলো অশান্তিৰ অন্ত, শুভ শক্তিৰ এক নতুন আৰম্ভণি। শুভ পূৰ্ণিমা সকলো বন্ধু বান্ধৱীক, আৰু এইখনতে মই সকলোকে শুভ পূৰ্ণিমাৰ শুভেচ্ছা যাচি স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই কিছুমান পূৰ্ণিমাৰ ধনাত্মক শক্তিৰ বিষয়ে অকণমান ক'বলৈ ওলাইছোঁ। আপোনালোকে যদি ভাল লাগে লাইক আৰু কমেণ্টৰ মাধ্যমে জনাব, যদি পাৰে বন্ধুৰ মাজত বিলাই দিব। আপোনালোকে প্ৰথমে কথাখিনি শুনক। যদি সঁচাকৈ ক'ৰবাত আপোনালোকৰ বিশ্বাস হয় লাগে তেনেহ'লে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। পূৰ্ণিমাৰ ধনাত্মক শক্তি, যোনটো ফুল মুন পজিটিভ এনাৰ্জি বুলি কয়, একচুৱেলি মেনিফেষ্ট যিবিলাকে কৰে, নিজৰ ধ্যানত বহে কিছুমান বস্তু। একচুৱেলি মই মেনিফেষ্ট আজি 4-5 মাহ আগৰ পৰা কৰিবলৈ ধৰিছোঁ। বহুতখিনি ৰেজাল্ট পাইছোঁ, সফল হৈছোঁ মই বহুত। তাৰে মাজত কিছুমান অভিজ্ঞতাৰ পৰা মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছোঁ যে পূৰ্ণিমাৰ ৰাতি চন্দ্ৰই সম্পূৰ্ণৰূপে আকাশত দীপ্যমান হয় আৰু এই সময়টো প্ৰাকৃতিক শক্তিৰে পৰিপূৰ্ণ এক পবিত্ৰ মুহূৰ্ত বুলি ধৰ্মীয় আৰু আধ্যাত্মিক বিশ্বাসত গণ্য কৰা হয়। পূৰ্ণিমাৰ ধনাত্মক শক্তি কিছু বিশেষ দিশ হ'ল আধ্যাত্মিক উন্নতি। পূৰ্ণিমাৰ শক্তি মানসিক শান্তি, ধ্যান আৰু আত্মা বিশ্লেষণৰ বাবে অনুকূল। এই ৰাতিত ধ্যান কৰিলে মগজুক অধিক স্পষ্টতা আৰু চেতনা লাভ কৰে। সঁচাকৈয়ে বহুত শক্তিশালী এই পূৰ্ণিমাৰ ৰাতি নিশা, বহুত শক্তি আছে। আৰু শক্তিৰ উজান যোনটো হয়, পূৰ্ণিমাৰ সময়ত জীৱন প্ৰক্ৰিয়া, ৰক্তচাপ আৰু মানসিক অনুভূতি অধিক সক্ৰিয় হয়। এই সময়ত ভাল চিন্তা আৰু কাম কাজবোৰ আগবাঢ়িবলৈ যথেষ্ট শক্তি লাভ হয়। যদি ভাল চিন্তা কৰে, কিছুমান কামক লৈ আপুনি পজিটিভ চিন্তা কৰে, এই পূৰ্ণিমাৰ ৰাতি বাহিৰত অকণমান বহি, চকীত বহি পূৰ্ণিমাৰ যোনটো কমল পোহৰ আপোনাৰ গাত পৰিব, সেই সময়ত যদি কিছুমান কথা আপুনি ভাবে, যথেষ্ট শক্তি লাভ কৰিব। আৰু আপোনালোকে পূৰ্ণিমা ৰাতি কিন্তু বিশেষকৈ আমাৰ প্ৰেম আৰু সম্বন্ধৰ ওপৰতো বহুত কাম কৰে। আপোনালোকে অনুভৱ কৰে নে নকৰে নাজানো, মই অনুভৱ কৰিছোঁ। প্ৰেম আৰু সম্বন্ধৰ পূৰ্ণিমা প্ৰেম, সম্প্ৰীতি আৰু সম্বন্ধৰ মজবুত কৰাত এক উৎকৃষ্ট সময় বুলি ধৰা হয়। এই সময়ত নিজৰ আত্মীয় স্বজন বা প্ৰিয়জন, বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড যোনটো ইংলিছত কয়, প্ৰেমিক প্ৰেমিকা, ঘৰৰ সকলো নিজৰ সম্পৰ্কীয়, মা দেউতা, আত্মীয়, ভাই ভনী সকলোৰ লগত সৈতে যদি বাহিৰত অকণমান বহি পূৰ্ণিমাৰ কমল পোহৰত বহি সময় কটোৱাই, তেনে ধনাত্মক প্ৰভাৱ এটা আনে এই পূৰ্ণিমাৰ ৰাতিয়ে। আপোনালোকে এটা বা দুটা পূৰ্ণিমা এনেকৈ সময় কটাই চাবচোন, সঁচাকৈ লাহে লাহে আপোনালোকে অনুভৱ কৰিব যে। আৰু প্ৰাকৃতিক শুদ্ধতা, পূৰ্ণিমাৰ পোহৰে মানুহৰ মন মগজু, গৃহ আৰু পৰিৱেশ শুদ্ধ কৰাৰ ক্ষমতাও থাকে। এই বিশ্বাস কৰা হয় আৰু এইবোৰ থাকে বুলি। ঘৰত ধূপ দীপ জ্বলাই পূৰ্ণিমাৰ সময়ত প্ৰাৰ্থনা কৰিলে এক ধনাত্মক বায়ুৰ সৃষ্টি হয় ঘৰৰ ভিতৰত। পজিটিভ যোনটো আমি এনাৰ্জি বুলি কওঁ, ধনাত্মক, সেইটো ধ্যান কৰিলে সৃষ্টি হয়। আৰু বিশেষকৈ এই পূৰ্ণিমা ৰাতি বহুতে, ময়ো এই পূৰ্ণিমা ৰাতি যেনে মোৰ কিছুমান উইচ থাকে, ইচ্ছা থাকে, সপোনৰ ভাবি থাকোঁ যিবোৰ, এই পূৰ্ণিমা ৰাতি অকণমান যদি আপুনি বাহিৰত বহি ধ্যানত বহি ইচ্ছা পূৰণসমূহ যিখিনি ইচ্ছা থাকে আপুনি যদি প্ৰকাশ কৰে, বহুতে বিশ্বাস কৰে যে পূৰ্ণিমা ৰাতি ইচ্ছা প্ৰকাশ কৰিলে সেয়া পূৰণ হোৱাৰ সম্ভাৱনা বহুত বেছি থাকে। বহুত বেছি মই কি ক'ম আৰু 100ৰ 100% বেছি থাকে। আপুনি যদি ধনাত্মক পজিটিভ এনাৰ্জিৰে এইখিনি প্ৰকাশ কৰে, নিজে বিশ্বক, ব্ৰহ্মাণ্ডক বা নিজৰ যোনজন বিশ্বশক্তি আছে সেই মনত কৰি যদি কৰে, কিয়নো এই সময়ত শক্তিৰ সৰ্বাধিক বিকাশ ঘটে। সঁচাকৈ এইখিনি বস্তু সঁচাকৈ আপোনালোকে এবাৰ কৰি চাব। এটা বা দুটা পূৰ্ণিমা ৰাতি আপোনালোকে চাব,
আৰু বেছি নহয়, আজি আপোনালোকে ট্ৰাই কৰক, পূৰ্ণিমাৰ নিশা আধা ঘণ্টা বা 2 ঘণ্টামান আপুনি বাহিৰত বহক, তাৰপিছত চাব নিজে দেহত কিবা এটা অনুভৱ কৰিব, ফিল কৰিব। আপুনি যদি বিশ্বাস নকৰে কৰি চাব, আৰু যদি মোৰ কথাখিনি মিছা লাগে তেনেহ'লে আপোনালোকে মোক জনাব। বাৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ, আপোনালোকে যদি এই কথাখিনি ভাল পাইছে, ভাল লাগিছে, লাইক আৰু কমেণ্টৰ মাধ্যমে জনাব। মই এইবোৰ বেছি মানে ইমান জ্ঞান নাই, কিন্তু মই আজি 5-6 মাহ পিছত যিখিনি মই অনুভৱ কৰিছোঁ, নিজে কৰিছোঁ, মোৰ বহুতখিনি ভাল হৈছে। আপোনালোকৰো ভাল হওক সেই বুলি মই আজি শুভক্ষণত পূৰ্ণিমাৰ নিশা আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আপোনালোকৰ যদি ক'ৰবাত ভাল লাগিছে নিশ্চয় আপোনালোকে জনাব, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। শুভৰাত্ৰি বন্ধুসকল, সকলোৱে ভালে থাকক, ঈশ্বৰে সকলোৰে মংগল কৰক। শুভৰাত্ৰি।